এভৰিৱান মোৰ চেনেলৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া মই কলেজৰ পৰা আহিছোঁ ডাইৰেক্ট দোকানতে বেকাৰী দোকান আৰু ইয়াত বিচাৰি আছোঁ মই এটা কেক কাৰণ আজি এজন মানুহৰ বাৰ্থডে আছে পিছত কৈ আছোঁ বাৰু কাৰ বাৰ্থডে আছে আৰু কেক বিচাৰি মই লাষ্টত ব্লু কালাৰটো পালোগে কাৰণ মোৰ ব্লুটো ফেভৰেট হয় হেতুকে ভাল লাগিল সো মই হেতুকে লৈ আহিলোঁ তাৰপিছত কেকটো ললোঁ কেকটোত নাম সাম লিখি মেলি দিলে কেক ললোঁ আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ আৰু আপোনালোকক ঘৰত গৈ লগ পাই আছোঁ পালোহি ঘৰ আৰু এতিয়া ফ্ৰেছ হৈ লওঁ আপোনালোকক লগ পাই আছোঁ একদম কেক কাটাৰ টাইমত লগতে মোকো দেখাই দিছোঁ পুতুককৈ ডেক'ৰেশ্যনটো কৰি ল'লোঁ আৰু ইমানে জল্দি কৰিছোঁ আমি ওচৰৰ বৌ এজনী ঘৰলৈ গ'লোঁ তাৰপিছত বাৰ্থডে বয় আহি পালেহি সেইটো কাৰণে লৰালৰিকৈ ডেক'ৰেশ্যন কৰি লৈছোঁ আৰু মনে মনে কৈছোঁ কথাটো যে শুনি যাব সেইটো কাৰণে এতিয়া ব'লক বাৰ্থডে বয়ক মাতোঁ সাৰপ্ৰাইজ এয়া আমাৰ বাৰ্থডে বয় ভালকৈ মুখখন দেখাই দিওঁ বাৰ্থডে বুলি কেনেকে বহি আছে খতম এতিয়া কেক কাটি কৰি খতম আৰু এইফালে কেমেৰামেনৰ অৱস্থা চাওক কেমেৰামেন এনেকে বহি কেমেৰামেনৰ সেয়া অৱস্থা আৰু এইফালে কেক লৈ পলাইছে পলাব খুজিছে এয়া আমাৰ বাৰ্থডে বয় কিমান কিউট বাৰ্থডে বয় ছোৱালীজনী চাই দিব আমাৰ বাৰ্থডে বয়লে দেই কিমান কৰি আনো বয়স বেছি হোৱা নাই 70 মান হৈছে খালি বাৰ্থডে বয় আৰু অকণমান ক্ৰীম সাৰি দিছোঁ আৰু মুখখন ধুই আহিছিলে ফিৰবি বাৰ্থডে দিনাটো বনতা হে আৰু এই চব ব'লক ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকোঁ কেক খতম বাৰ্থডে বয় গ'ল ঘৰলৈ আপোনালোকক দেখালোৱে আৰু বাৰ্থডে বয় আমালৈ ইমান সোপা লৈ আহিছে একদম চিপছ চকলেটছ মিঠাই পনীৰলৈকে লৈ আহিছে আৰু কৈছে যে এদিন পাৰ্টিও কৰিম আমি আৰু বৌহঁতকো মাতিছে আৰু এতিয়া বৌহঁতো গ'ল বাৰু কোনো নাই এতিয়া অকল আমাৰ ঘৰৰ মানুহকেইটাই আছোঁ আৰু ইমানখনেই আছিল আজিৰ ভিডিঅ'টো অকণমান সৰু হ'ল ভিডিঅ'টো তাৰ কাৰণে বেয়া নাপাব আৰু আজিৰ ভিডিঅ'টো ইমানতে খতম কৰি দিওঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম